সেইদিনা এটা হঠাৎ মেছেজ আহিল। মেছেজটো আছিল এনেধৰণৰ: সন্দিকৈ ছোৱালী মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা দ্বিতীয়বাৰলৈ সমাজকৰ্মী শ্ৰীযুতা জুনু বৰালৈ আগবঢ়োৱা ৰাজাবালা দাস ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান। কিন্তু এইবাৰ এইটো অনুষ্ঠান যোৱাবাৰৰ দৰে কলেজত নহয়। এইবাৰ এইটো অনুষ্ঠান হ'ব প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প মাছখোৱাত। সেইবাবে আমি সকলোৱে পুৱা ৯টা বজাত কলেজত উপস্থিত হ'লোঁ। কলেজৰ পৰা আমাক ইয়াত বাছেৰে অনা হ'ল। পিছে অনুষ্ঠানটো ১১টা বজাতহে আৰম্ভ হ'ব, কিন্তু আমি অলপ সোনকালে আহি পালোঁ। সেয়েহে সময় কটাবৰ বাবে আমি কথা পাতিব আৰম্ভ কৰিলোঁ। অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে ডেক'ৰেশ্যন কেনেকৈ কৰিছে আৰু কামবোৰ কেনেকৈ কৰি আছে আমি তাকে আলোচনা কৰি আছিলোঁ। আৰু অলপমান পিছতে আমাক চাহ খাব মাতিলে। চাহ খাই উঠি আমি আৰু অডিটৰিয়ামৰ ভিতৰলৈ গ'লোঁ। অনুষ্ঠানৰ আৰম্ভণি কলেজ এন্থেমৰ দ্বাৰা হ'ল। আৰু লগতে আপোনালোকক এটা কথা কওঁ, যদি ভিডিঅ'টো ভাল লাগি আছে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।